পকা কলৰ মালপোৱা খাই পাইছেনে নাই পোৱা যদি এই ৰেচিপিটো চাব পাৰে আৰু এবাৰ ট্ৰাই কৰি চাব পাৰে খাবৰ কাৰণে বহুত সোৱাদ হয় আৰু বনাব ইজি আৰু কেতিয়াবা ঘৰত আনি থোৱা কল বেছিকৈ পকি যায় সেইখিনি পেলাই নিদি এনেদৰে বনাব পাৰি নহলে এনে পকা কলেও বনাব পাৰি তেতিয়াহলে আহকচোন মই কেনেদৰে বনাইছো চাও ইয়াৰ বাবে মই দুটা ডাঙৰ ডাঙৰ পকা জাহাজী কল লৈছো যিকোনো কল ল'ব পাৰে জাহাজী কল বুলি কথা নাই আৰু এইখিনিত মই চেনি দি প্ৰথমতে ভালদৰে মিক্স কৰি লম চামুচ বা হাতেৰেও মিক্স কৰি ল'ব পাৰি আৰু ইয়াতে মই দিম আধা চামুচ বেকিং পাউডাৰ আধা চামুচ নিমখ আৰু অকমান ঘি দিম ঘিটো দিলে এটা ভাল স্মেল আহে আৰু বেকিং পাউডাৰখিনি দিলে স্মুথ হয় মালপোৱা কেখন নিদিলেও কোনো কথা নাই আৰু ইয়াত মই মেইনলি ইউজ কৰিম আটাৰ সলনি আপোনালোকে চুজি ময়দা নহলে পিঠাগুৰি ব্যৱহাৰ কৰিব পাৰে যিকোনো দিলেই সোৱাদ মানে ভালে লাগে খাই এনেকৈ কলৰ মালপোৱা আৰু এইখিনি খুব ভালদৰে মিক্স কৰি ল'ব লাগিব নহলে বেছি স্মুথ নহ'ব মই মিক্স কৰি ললো আৰু এয়া মোৰ মিক্স কৰা হৈ গ'ল এফালে মই এখন তাৱা বহাইছো তাৱাখনত মই দিছো ৰিফাইনখিনি গৰম হৈছেহে সৰিহৰ তেল দিলে অলপমান এটা গোন্ধ আহে ভাল নালাগে সেইকাৰণে ৰিফাইনটো দিলেই ভাল লাগে আৰু মই এই মিশ্ৰণখিনি খুব অলপ কৰি তাৱাখনত বহাই দিম বেছি ডাঠ কৰি দিলে ভিতৰৰ মানে সাইডটো নিখিজে বা সিজিলেও ওপৰখিনি দৈ যায় সেইকাৰণে অলপ পাতলা কৰি দিছো আৰু গেছটো মনত ৰাখিব গেছটো লো ফ্লেমত ৰাখিব নহলে কল আৰু চেনি থকা বাবে খুব সোনকালে মানে তলত লাগি ধৰে এই মালপোৱাখিনি সেইকাৰণে গেছটো লো ফ্লেমতে ৰাখিব আৰু 3 মিনিট মান লো ফ্লেমত ৰাখিলে লুটিয়াই দিব আৰু ঠিক এই সাইডটো তেনেকৈ 3 মিনিট মান হলে লুটিয়াই দিব 3বাৰ মান এনেকৈ লুটিয়াই দিলে আপোনাৰ সিজি যাব মানে ভিতৰৰ যিটো সাইড থাকে বাহিৰৰ সাইডটো সিজেয়ে ভিতৰৰ সাইডটো সিজি যায় নহলে ভিতৰৰ সাইডটো যদি নিখিজে খাবৰ কাৰণে বেয়া লাগিব সেইকাৰণে ভালদৰে মনত ৰাখিব 2বাৰ দিলে নহব 3বাৰ কমেও 3বাৰ লুটিয়াবই লাগিব আৰু মোৰ এয়া প্ৰথমখিনি মালপোৱা হৈ গ'ল এতিয়া মই এইখিনি নমাই থম খিনি মই নমাই থলো এতিয়া মই সেকেন্ড হেনিও একেদৰে বনাই লম একে প্ৰসেস হয় গেছটো লো ফ্লেমত ৰাখি মই 2-3 মিনিট মান ৰাখিম আৰু লুটিয়াই দি থাকিম এয়া মোৰ এইখিনিও ঠিক তেনেদৰে বনাই ললো গতিকে কেনেকুৱা লাগিলে আপোনালোকে কমেন্টৰে জনাব ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব এয়া মোৰ এইখিনি মালপোৱা হয়ে আৰু মই এই মালপোৱাখিনি গৰমে খোৱাত কৰি ঠাণ্ডা কৰি অকমান খাই ভাল পাওঁ চাহৰ লগত আপোনালোকেও ঠাণ্ডা কৰিও খাব পাৰে গৰম কৰিও খাব পাৰে কোনো কথা নাই বাৰু গৰমে খাব পাৰে মোৰ হৈ গ'ল সেকেন্ড খিনি এতিয়া মই আপোনালোকক গোটেইখিনি একেলগে এবাৰ দেখুৱাই দি আছো চাওক হৈ গ'ল দেখিছে নহয় কিমান স্মুথ হৈছে আৰু এয়া যে মানে এটো তেল নহয় চেনিৰ পৰা যেটো ৰস হয় কাৰণে চেনিৰ ৰসটো এনেকৈ জিলিকি আছে তেতিয়াহলে কেনেকুৱা লাগে জনাব ভিডিঅটো